আজি 9 নৱেম্বৰত গুৱাহাটীৰ আকাশত যুদ্ধ জাহাজৰ একদম গুমগুমনি ভাইৰেল হৈছে দৃশ্য দেখিছে আপোনালোকে। এতিয়া এইটো দৃশ্যও চাওক, এয়া হৈছে গুৱাহাটীৰ ৰাজপথৰ মানুহবিলাকৰ অৱস্থা নাই। ট্ৰেফিকত ঘণ্টা ঘণ্টা ধৰি পেলাই মানুহবিলাক ফচি আছে। এতিয়া কিছুমানে কয় আৰু আমিও জানো যে জুবিন দা দুখীয়াৰ বন্ধু আছিল, সাধাৰণ ৰাইজৰ বন্ধু আছিল। এতিয়া সাধাৰণ ৰাইজৰ এই অৱস্থা। কিছুমানে আকাশখন চাই জয় জুবিন দা এনেকুৱাকৈ আনন্দিত কৰিছে যে জুবিন দাই ন্যায় পাই গ'ল। যুদ্ধ জাহাজ একদম ওপৰত উৰি গ'ল মানে জুবিন দাই ন্যায় পাই গ'ল। নাই, জুবিন দাক এনেদৰে শ্ৰদ্ধাঞ্জলি দিছে, ভাল লাগিছে। আমি গুৱাহাটীৰ মানুহ নহয়, তথাপিও আমি নিউজত চাইছোঁ, ভিডিঅ' চাইছোঁ, ভাল লাগিছে কিবা এটা। কিন্তু এইটো নহয় ন, সাধাৰণ ৰাইজৰ অৱস্থাটো আপোনালোকে চাওক। আৰু এনেকৈ কৰিলে শ্ৰদ্ধাঞ্জলি দিছে, মনটো ভাল লগা বেলেগ কথা, কিন্তু জুবিন দাই ন্যায় পাইছে জানো? আমাৰ মেইন ফ'কাছটো ন্যায়ত থাকিব লাগে, যে জুবিন দাই ন্যায় কেনেকৈ পাব। কিন্তু আজি দেখোন জাহাজবিলাক দেখি মানুহবিলাকে এনেকৈ হাল্লা কৰিছে, এনেকৈ আনন্দিত কৰিছে যে জুবিন দাই ন্যায় পাই গ'ল। নকওঁ, বিশেষ নকওঁ, কিন্তু যিটো কৰিছে বেয়া বুলি নকওঁ, ৰেচপেক্ট। বাট সাধাৰণ ৰাইজৰ অৱস্থাটো চাওকচোন। যেতিয়া আপুনি ঘণ্টা ঘণ্টা ধৰি ৰাজপথত ফচি থাকিব, তেতিয়া আপুনি গম পাব।